दिनै तिनसुकियायाव नुजाथि हैदों गार्जेन मन्त्रि अतुल बराया। मन्त्रि बिथाङा गिबि मन्त्रि Covid19 रान्दि अनसुंथाइ बिथांखिनि सिङाव तिनसुकिया जिल्लानि Covid19 बेरामाव थैनाय सुबुंफोरनि सा 18 रान्दि आइजोफोरनो 2,50,000 राङै चेक राननानै होयो। बिनि उनाव जिल्लानि Covid19 थासारिनि सोमोन्दैयाव सावरायनायजों लोगोसे जिल्लानि गुबुन गुबुन हारिफोरनि हानजा आफादफोरजों जिल्लानि जेंनाफोरनि सोमोन्दैबो सावरायो। আজি আমি তিনিচুকীয়া জিলাত যোৱাকালিৰ দিনটোত কিমান ভেকচিনেশ্যন দিয়া হ'ল আৰু অনাগত দিনৰ বাবে কি পৰিকল্পনা Covid19 সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে এই গোটেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আপোনালোকে জানে যে যোৱাকালি সমগ্ৰ ৰাজ্যখনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনটোত ব্যাপক হাৰত ভেকচিন দিয়াৰ এটা পৰিকল্পনা আছিল আৰু সেইমতে টাৰ্গেট আছিল তিনিচুকীয়া জিলাত 35,000, কিন্তু টাৰ্গেটতকৈ বহুত পাৰ হৈ গৈছে। যোৱাকালি 52,000 লোকক ভেকচিন প্ৰদান কৰা হৈছে। ফাৰ্ষ্ট ড'জো আছে, ছেকেণ্ড ড'জো আছে। আপোনালোকে জানি সুখী হ'ব যে গাৰ্ডেনবিলাকত কালি 250 তেনেধৰণৰ চেণ্টাৰ ঠিক কৰিছিলে, তাৰে 100 কিন্তু গাৰ্ডেনতেই আছিল। গতিকে যথেষ্ট সংখ্যক গাৰ্ডেনৰ বাগিচাৰ লোক আগবাঢ়ি আহিছে, ভেকচিন ল'বলৈ তেওঁলোক সক্ষম হৈছে আৰু পজিটিভিটি ৰেটটো একেবাৰে নিম্নগামী হৈছে। এটা সময়ত ডিব্ৰুগড় তিনিচুকীয়াত বহুত বাঢ়ি আছিল, গোলাঘাটৰ লগতে 2-এখন জিলাৰ লগতে। এতিয়া যথেষ্টখিনি লাহে লাহে কমিছে। মই জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, আৰক্ষী প্ৰশাসন, ইয়াৰ লগত জড়িত জনপ্ৰতিনিধি সকলোকে মই প্ৰশাসনৰ সকলো স্তৰ স্বাস্থ্যকৰ্মী সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগে লগে আমি গুৰুত্ব দিছোঁ যাতে Covid19ৰ কাৰণে যাতে উন্নয়নৰ কামবোৰ স্থবিৰ হৈ নাযায়, সেই দিশটোৰ ওপৰত গুৰুত্ব দি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইনষ্ট্ৰাকশ্যন মতে আমি ইয়াত কেইবাবাৰো আমাৰ যিবিলাক স্কিম আছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনি, সেই আঁচনিবিলাকৰ আমি ৰিভিউ কৰি আছোঁ সময়ে সময়ে। আজিও ৰিভিউ হৈছে PM কিষাণৰ ৰিভিউ হৈছে, ইয়াত জল জীৱন মিছনৰ ওপৰত হৈছে, APDCLৰ হৈছে, হেল্থৰ হৈছে। এনেকুৱা যিবিলাক মিছন মোডত কৰি থকা কাম সেইবিলাকৰ ওপৰত আমি বেছি ষ্ট্ৰেছ দিছোঁ, আমি সেইখিনি গুৰুত্ব দিছোঁ। আৰু বাকী অন্যান্য যিবিলাক কাম কাজ সেইবিলাক ধাৰাবাহিকতাটো মই দেখিছোঁ যে ৰক্ষা কৰি আছে। যোৱাবাৰ যিখিনি আলোচনা কৰিছিলোঁ তাতকৈ যথেষ্টখিনি আগবাঢ়িছে। যিবিলাক প্ৰতিশ্ৰুতি অনিয়ম যোৱাবাৰ আমাৰ জনপ্ৰতিনিধিসকলে আঙুলিয়াই দিছিল, আজি মই দেখিছোঁ যে তেওঁলোকে কৈছে যে যোৱা সময়ছোৱাত এই যিখিনি আলোচনা কৰা হৈছিল সেইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে বিষয়াসকলৰ তৰফৰ পৰাও বিশেষভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আমি আলোচনা কৰিলোঁ বিভিন্ন জিলাখনৰ সংগঠনৰ লগত। ইয়াত মৰাণ ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, যুৱ সন্মিলন আৰু একেটা সংগঠনে কেইবাটাও ভাতৃভগ্নী সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আটছা, তেনেধৰণে টাই আহোম ছাত্ৰ সন্থা আৰু সংগঠনৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে তেখেতসকলৰ এটা ক্ষোভ আছিল যে অইল ইণ্ডিয়াই ইয়াত যি ধৰণে প্ৰডাকশ্যন কৰি আছে আজি দীৰ্ঘদিন ধৰি, সেইমতে ইয়াত CSRৰ কাম কাজবিলাক কম হয়। তেওঁলোকৰ জেনুইন গ্ৰিভেঞ্চো আছে, বহুতখিনি কথা শুনিলোঁ। শুনি আমি কথা বতৰা পাতিলোঁ। আমি উপায়ুক্ত ডাঙৰীয়া, আমাৰ আৰক্ষী অধীক্ষকেও যথেষ্টখিনি কথা তেখেতসকলে ক'লে। যোৱা সময়ছোৱাত যিখিনি তেখেতসকলৰ অভিজ্ঞতা হৈছে, বাগজান কাণ্ডকে ধৰি বিভিন্ন সময়ত যিবিলাক আলাপ আলোচনা হয় সেইবিলাকৰ পৰা, আৰু অইলৰ বিষয়াসকলো ইয়াত উপস্থিত আছিল। আমি কিছু বুজাবুজিত আমি উপনীত হৈছোঁ। আমি এটা কথা তেখেতসকলকো কৈছোঁ যে যিহেতু ইয়াত প্ৰডাকশ্যন বহুত বেছি, ডিব্ৰুগড় বা শিৱসাগৰ, চৰাইদেউ এইবিলাকতকৈ, গতিকে আপোনালোকে ইয়াত CSR জৰিয়তে বেছি কাম কৰিব লাগে। তেখেতসকলে সন্মতি প্ৰকাশ কৰিছে আৰু ভৱিষ্যতৰ দিনত জিলা উপায়ুক্তৰ জৰিয়তে আমি কথা পাতিছোঁ অইলৰ লগত যে আপোনালোকে ইয়াত যিবিলাক বিভিন্ন সংগঠনৰ জিলা উপায়ুক্তৰ প্ৰতিনিধিসকলৰ লগত কথা বতৰা পাতিব, তেওঁলোকে ক'ত কি কৰাটো বিচাৰে
কোনখিনিক প্ৰায়ৰিটি দিয়াটো বিচাৰে জনপ্ৰতিনিধিসকলেও দিব তাৰপিছত অইলক আমি সেইখিনি দিম আৰু সেইমতে ভৱিষ্যতৰ দিনত কাম কাজ কৰিব এইখিনি আমাৰ মাজত হোৱা কথা বতৰা আৰু যিবিলাক দাবী তেখেতসকলে সংগঠনবিলাকে উত্থাপন কৰিলে সেই দাবীখিনিকো গুৰুত্ব সহকাৰে ল'বৰ কাৰণে আমি কৈছোঁ অইলক কৈছোঁ আৰু প্ৰশাসনকো কৈছোঁ গতিকে অনাগত দিনত কিবা যিখিনি এতিয়াও মানে ডিফাৰেঞ্চ দূৰ হোৱা নাই সেইখিনি উপায়ুক্ত আৰক্ষী অধীক্ষক আৰু অইলে লগ লাগি ঠিক ঠাক কৰি পেলাই ভৱিষ্যতৰ দিনত আগবাঢ়িব। ছাৰ মোৰ প্ৰশ্ন এটা হ'ল মানে তিনিচুকীয়া